মই আপোনালোকৰ মাধ্যমে একাতক সকীয়াই দিব বিচাৰিছোঁ যাতে মুছলমান ধৰ্মৰ যিকোনো টুপি হোক পাঞ্জাবী হোক লুংগি লোক যাতে ৰাজনীতি কোনেও নকৰে। এইটো মই সকীয়াই দিছোঁ। সি ৰাজনীতি পৰ্যন্ত মানে ই যিটো মানে এইটো টোটেলি ভেকুৱাও নাই। তাৰ যিটো মানে যিটো মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে তাক আমি একেবাৰে সকীয়াই দিছোঁ যাতে এই ৰাজনীতি সি বন্ধ কৰে। টুপিৰ ৰাজনীতিটো টুপিটো আমাৰ ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক। আমাৰ এই প্ৰতীকটো লৈ যাতে মানে এনেকুৱা হেতালি নকৰে আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিছোঁ। ৰাকেশ বৰ্মক মই আপোনালোকৰ মাধ্যমে একাতক সকীয়াই দিব বিচাৰিছোঁ যাতে মুছলমান ধৰ্মৰ যিকোনো টুপি হোক পাঞ্জাবী হোক লুংগি লোক যাতে ৰাজনীতি কোনেও নকৰে। এইটো মই সকীয়াই দিছোঁ। সি ৰাজনীতি পৰ্যন্ত মানে ই যিটো মানে এইটো টোটেলি ভেকুৱাও নাই। তাৰ যিটো মানে যিটো মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে তাক আমি একেবাৰে সকীয়াই দিছোঁ যাতে এই ৰাজনীতি সি বন্ধ কৰে। টুপিৰ ৰাজনীতিটো টুপিটো আমাৰ ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক। আমাৰ এই প্ৰতীকটো লৈ যাতে মানে এনেকুৱা হেতালি নকৰে আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিছোঁ। ৰাকেশ বৰ্মক মই আপোনালোকৰ মাধ্যমে একাতক সকীয়াই দিব বিচাৰিছোঁ যাতে মুছলমান ধৰ্মৰ যিকোনো টুপি হোক পাঞ্জাবী হোক লুংগি লোক যাতে ৰাজনীতি কোনেও নকৰে। এইটো মই সকীয়াই দিছোঁ। সি ৰাজনীতি পৰ্যন্ত মানে ই যিটো মানে এইটো টোটেলি ভেকুৱাও নাই। তাৰ যিটো মানে যিটো মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে তাক আমি একেবাৰে সকীয়াই দিছোঁ যাতে এই ৰাজনীতি সি বন্ধ কৰে। টুপিৰ ৰাজনীতিটো টুপিটো আমাৰ ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক। আমাৰ এই প্ৰতীকটো লৈ যাতে মানে এনেকুৱা হেতালি নকৰে আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিছোঁ। ৰাকেশ বৰ্মক মই আপোনালোকৰ মাধ্যমে একাতক সকীয়াই দিব বিচাৰিছোঁ যাতে মুছলমান ধৰ্মৰ যিকোনো টুপি হোক পাঞ্জাবী হোক লুংগি লোক যাতে ৰাজনীতি কোনেও নকৰে। এইটো মই সকীয়াই দিছোঁ। সি ৰাজনীতি পৰ্যন্ত মানে ই যিটো মানে এইটো টোটেলি ভেকুৱাও নাই। তাৰ যিটো মানে যিটো মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে তাক আমি একেবাৰে সকীয়াই দিছোঁ যাতে এই ৰাজনীতি সি বন্ধ কৰে। টুপিৰ ৰাজনীতিটো টুপিটো আমাৰ ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক। আমাৰ এই প্ৰতীকটো লৈ যাতে মানে এনেকুৱা হেতালি নকৰে আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিছোঁ। ৰাকেশ বৰ্মক মই আপোনালোকৰ মাধ্যমে একাতক সকীয়াই দিব বিচাৰিছোঁ যাতে মুছলমান ধৰ্মৰ যিকোনো টুপি হোক পাঞ্জাবী হোক লুংগি লোক যাতে ৰাজনীতি কোনেও নকৰে। এইটো মই সকীয়াই দিছোঁ। সি ৰাজনীতি পৰ্যন্ত মানে ই যিটো মানে এইটো টোটেলি ভেকুৱাও নাই। তাৰ যিটো মানে যিটো মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে তাক আমি একেবাৰে সকীয়াই দিছোঁ যাতে এই ৰাজনীতি সি বন্ধ কৰে। টুপিৰ ৰাজনীতিটো টুপিটো আমাৰ ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক। আমাৰ এই প্ৰতীকটো লৈ যাতে মানে এনেকুৱা হেতালি নকৰে আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিছোঁ। ৰাকেশ বৰ্মক।